বন্ধুসকল স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আজি লৈ আহিছোঁ এটি নতুন আকৰ্ষণীয় সঁজুলি, যাৰ দ্বাৰা আপোনালোকে এই গৰমৰ দিনকেইটাত মহ খেদিব পাৰিব। আগতে আমি কি কৰোঁ, কিছুমান ধূপ ইউজ কৰোঁ, ফাষ্ট কাৰ্ড ইউজ কৰোঁ, গুড নাইটৰ, যিবিলাকৰ যোগেদি আমি মহবোৰ খেদিওঁ, কিন্তু এইবিলাক আমাৰ স্বাস্থ্যৰ বাবে অতি হানিকাৰক। ধূপবিলাকৰ গোন্ধ অতি হাৰ্ড হোৱাৰ কাৰণে আমাৰ লাং কেঞ্চাৰ হোৱাৰ চান্স থাকে। কিন্তু এতিয়া যি বজাৰত আহিছে মস্কিটো কিলাৰ লেম্প, ইয়াৰ যোগেদি কোনো ধৰণৰ গোন্ধও প্ৰডিউচ নকৰে আৰু কোনো হাৰ্ড কেমিকেলো ইউজ নকৰে, যাৰ বাবে আমাৰ কোনো ধৰণৰ স্বাস্থ্যৰ অৱনতি নঘটে আৰু আমি অতি সহজে আমাৰ ঘৰত থকা মহবিলাক খেদিব পাৰিম। এই যে মই কৈছোঁ মস্কিটো কিলাৰ লেম্পটো, এতিয়া আমি জানিম ই কেনেকৈ কাম কৰে। চাব, এই মস্কিটো কিলাৰ লেম্পটোত ইউজ কৰা হয় CCFL টেকন'লজি, যি 365 নেন'মিটাৰ ৱেভলেংথ প্ৰডিউচ কৰে। এই লাইটৰ 365 ৱেভলেংথে পোনে পোনে সেই মহবিলাকক এটেক কৰে। এই যে মস্কিটো লেম্পটো, ইয়াত 4টা বিভাগত ভাগ কৰা হয়। ইয়াৰ পাৰ্টবিলাক এনেকুৱা: এটা তাত CFL লাইট থাকে, এখন ফেন থাকে, যিখন পাৱাৰফুল ফেন সেইখন ঘূৰি থাকে, আৰু এখন থাকে ব্লকিং ফেন। তাৰপিছত থাকে ডিহাইড্ৰেটিং গ্ৰিলছ। ডিহাইড্ৰেটিং গ্ৰিলছ এনেকুৱা যে প্ৰথমতে মহবোৰ উৰি গৈ সেই লাইটটো পোহৰলৈ গ'ল, পোহৰত যোৱাৰ লগে লগে ফেনখনে টানি নিলে, আৰু যিখন ব্লকিং ফেন থাকে সেইখনে মহটো সোমাই যোৱাৰ লগে লগে ওলাই যাবলৈ নিদিয়ে, আৰু সেই যি জেগাত ব্লক কৰি ৰাখে তাতে সিহঁতক ডিহাইড্ৰেট কৰি পেলাই লাষ্টত মহখিনি মাৰি পেলোৱা হয়। এতিয়া যিহেতু এইটো বস্তু কাৰেণ্টত দিয়ে চলোৱা হয়, সেইকাৰণে কিছুমানে হয়তো সুধিব গুড নাইট মস্কিটো ৰিপেলেণ্ট মেচিনটো আৰু ইয়াৰ মাজত পাৰ্থক্যটোনো কি? পাৰ্থক্যটো এনেকুৱা যে সেইটোত ইউজ কৰে কেমিকেল, আৰু সি আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক, হাৰ্ড হয়। কিন্তু ইয়াত কোনো ধৰণৰ কেমিকেল ইউজ নকৰে, ই অকল বতাহে যিটো আমাৰ চেণ্ট্ৰিফিউগেল ফ'ৰ্চ হয় সেইটো ইউজ কৰি পেলাই মহবোৰ টানি আনি তাতে মহবোৰ মাৰি পেলায়, যি কোনো ধৰণৰ কেমিকেল ইউজ নকৰাকৈ প্ৰডিউচ কৰে। সি আমাৰ স্বাস্থ্যৰ বাবে একো হানিকাৰক হ'ব নোৱাৰে। গতিকে এইটো আমাৰ গতানুগতিক জীৱনত ইউজ কৰাটো অতি লাভজনক হ'ব, আমি এইবিলাক ইউজ কৰাতকৈ। এইটো প্ৰডাক্ট বজাৰত এতিয়া অতি সহজে উপলব্ধ, যি আপোনালোকে 200-300 টকাৰ ভিতৰতে পাই যাব, আৰু যি স্বাস্থ্যৰ বাবে হানিকাৰক নহয়। যদি ভিডিঅ'টো চাই আপোনালোকে আজি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।